প্ৰকৃতিৰ ৰাণী সেউজ হাফলং বৰ্তমান ধ্বংসৰ পথত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূবৰ ছুইজাৰলেণ্ড হিচাপে খ্যাত হাফলং বৰ্তমান অবৰ্ণনীয় পৰিস্থিতি প্ৰকৃতিৰ মনোমোহা পৰিৱেশ তথা পৰ্যটকসকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ নিউ হাফলং ৰেল ষ্টেচনটো সম্প্ৰতি বোকামাটিৰে পুতি পেলাইছে পাহাৰৰ পৰা নামি অহা পানীৰ ঢল আৰু বোকাই ষ্টেচনটোত ৰখাই থোৱা এখন ৰেল ইতিমধ্যে ৰেল লাইনৰ পৰা বগৰাই পেলাইছে ষ্টেচনটোত ৰেল লাইন বুলি কোনো অস্তিত্ব নাই বৰ্তমান প্ৰকৃতিৰ এই তাণ্ডৱৰ ৰেল কৰ্তৃপক্ষ আৰু প্ৰশাসনো অসহায় হৈ পৰিছে ব্যুৰ ৰিপৰ্ট ৰেগজন